হেল্ল' দোস্ত, মোৰ লগত আছে পংকজ। হাই কৰা। আজি আমি গৈ আছোঁ এলগেদি কলেজ, ঢেকীয়াজুলি। বলা বলা পানী খাব নালাগে মানুহ বলা। আজি কাক লগ পাম? কে আৰু মোহন। পাম নে নাপাম চাই থাকক ন, তাকে চাই যাওক বলা বলা। ভিডিঅ'টো আৰম্ভ কৰোঁ। তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, হয়নে? এতিয়া যাওঁগৈ আমি কে আৰু মোহনক লগ কৰিব। ভিডিঅ'টো চাই থাকক। গৈ আছোঁ ঢেকীয়াজুলি, কে মোহনক লগ কৰিব। বলক আগফালে বলা 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 বলা। হা এই ৰাস্তাটো ভাল নহ'ব কেতিয়াও, হেৰি নহ'ল চাওক, হেৰি চাওক আগত পুখুৰী চাওক, পুখুৰী। লাহে লাহে যাম দেই। বিজেপি চৰকাৰ, কংগ্ৰেছ চৰকাৰ ইমান দিনে ৰাস্তাটো নহ'ল, এইটোতো মেইন ৰাস্তা। আমি আহি পালোঁ এতিয়া গড়মাৰা চেণ্টাৰ। বাপা ঐ ভিৰ, এই মানুহ কথা মানে চাই দিবাই নোখোজে। আমি পাই গ'লোঁ, ক'ত পাই গ'লোঁ? সোণালী জয়ন্তী সমাৰোহ। বলক 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 বলক। গাইজ ফাইনেলি পাই গ'লোঁ আমি এলগেদি কলেজ। কিবা লাগে সাধনা চন্দন আৰ্ট। বলক আমাৰ পাৰ্থই বোলে কিতাপ চাব। বা ঐ কি চাই আছা? তুমি যদি ব্রহ্মার পুত্র সেই পিতৃত্ব তেরে নাম মাত্র নহলে প্রেরণা নিদিয়া কিয়। মোৰ মানে এটাই ভাল লাগিছে, মানে কলেজলৈ মাতিছে, ইমান ধুনীয়া অনুষ্ঠান, ইমান ধুনীয়া ধুনীয়া ইয়াত চোকা চোকা ল'ৰা ছোৱালী আছে, তাৰ নামত তাৰপিছতো যে মোহন নামৰ অলগধাটোক মাতিছে, মোৰ বিৰাট ভাল লাগিছে। সৰস্বতী সৰস্বতী আমি বোলো বাই, যিখিনি মনত আছে দিবা পাহৰ। কলেজৰ বাহিৰত বান্ধা আছে মস্ত এজনী গাই, মই আছো মঞ্চৰ ওপৰত কেকে চালা। চৰিবলৈ থৈ আহিলোঁ, সন্ধ্যা লৈ আহিলোঁ বোলো জাক দিম। গৰুটো আনিছোঁ, গেটৰ পৰা ভিতৰলৈ নোসোমাই নহয়, ঠেংকেইটা পকাই ধৰি ল'লে নাহেই আৰু, অকলে কিমান জোৰ দিম। আকৌ মণিক জোৰ দিবলৈ ভয় লাগে নহয়, খোজ মাৰি দিব লাগিলে তেখেত উৰিহে যাব। ইমান টানিছোঁ নাহে, মই বোলো কি প্ৰাকৃতিক পৰিৱৰ্তন, অমাত জন্তু। হেই এইফালে একো প্ৰাকৃতিক দুখ নহয়, তাক কি কনজুচ মানুহৰ ঘৰলৈ গৰু এবাৰ ওলাই গ'লে ঘূৰি নাহে আৰু। বিহুৱে বাকী গাঁৱনে সহযোগ কৰিব নাই। বিহুটো ধুনীয়াকৈ গা, তাৰপিছত যিহেতু আমি কলেজত আহিছোঁ, আমি অলপ পঢ়া শুনালৈও আহিম। টান টান প্ৰশ্ন নুসুধো, অকণমান সৰু সৰু। পঢ়া ছাবজেক্টটো উঠাই দিয়ক ছাৰ, বেলেগ কথা পাতিম। মই সেইকাৰণে লকডাউনটোৱে ভাল পাওঁ। তই ইমান ধুনীয়া গাইছ, চাপৰি কিয় বজোৱা নাই জানো? তই গেপেই নিদিবি বজাবলৈ।
ভালে আছা এতিয়া মণিব আৰু কেকেচা যেতিয়া বিয়া খাবলৈ যায় কেনেকুৱা লাগে আপোনালোকে কওকচোন দুইটা যে ভাজি কেঁচি যায় কেনেকুৱা লাগে মই কৈ দিওঁ 100 গ্ৰামৰ পঞ্চৰ লগত যে 50 গ্ৰামৰ পঞ্চ এটা ফ্ৰী পাই যে 2017 চন মানত কেকেচাই মণিবক লৈ বিহু ফাংচনলৈ গৈছিল নহয় সেইবাবে বেঙেনা দি লৈছিল মোক খবৰ নিদিলে আমাৰ নগাঁও চোৰ এটা বহুত দিন আগৰ কথা এতিয়া কৈ দিছোঁ আপোনালোকক একদম নিজৰ ঘৰৰ ওচৰ চোৰ মণিব একদম ধুনীয়াকৈ মুগাৰ মেখেলা ৰিহা একদম চাদৰ পূৰা কাটি আতি মানুহজনী আহোঁতে শেষ নহয় জানো পূৰা আতি একদম ধুনীয়াকৈ খোপাত কপৌ ফুল লগাই একদম লৈ গৈছে মঞ্চলৈ আৰু এনেকৈ আঙুলিত ধৰি কেকেচা আঙুলিত ধৰি মণিবৰ পৰা গৈ আছিল মঞ্চৰ ওচৰত নাপাবি কেকেচা লগৰ ভাইটি দুটামানে ক'লে বা কেকেদা ছোৱালী ডাঙৰে ¡Qué moza! দুটা বছৰ কৰোণাই বহুৱাই দিলে ধন্যবাদ বহুত ধন্যবাদ এইখিনি সময় সহযোগিতা আগবঢ়ালে থেংক ইউ যি য'ত আছে তাতে এবাৰ শেষৰ কাৰণে কৈ দিয়ক বোলে আৰু হৰি সদায় আপোনালোক ভালে থাকক হাঁহি থাকক দেখাৰ পুষ্টাই থাকক থেংক ইউ